কনফাৰেন্সিং যোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উল্লেখযোগ্য যে দিল্লীত পজিটিভিটিৰ হাৰ 4.67% বৃদ্ধি পাইছে দেশত এদিনতে মৃত্যু হৈছে 1400 লোকৰ দিল্লীৰ লগতে উত্তৰ প্ৰদেশ হাৰিয়ানা মহাৰাষ্ট্ৰ কৰ্ণাটক কেৰালা আদি ৰাজ্যত প্ৰতিদিনে বাঢ়িছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰধানমন্ত্ৰীক দেশত কোভিডৰ চতুৰ্থ ঢৌ সন্দৰ্ভত তথ্য দাখিল কৰিব ইফালে দেশত কোভিড টিকাকৰণ অভিযান চলি আছে আৰু এতিয়ালৈকে 188 কোটি লোকক দিয়া হৈছে ভেকচিন দেশত কোভিড পৰিস্থিতি পুনৰ চিন্তনীয় আৰু এৰ পৰিপ্ৰেক্ষিতত আজি সকলো মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ বৈঠক দুপৰীয়া 12 বজাত ভিডিঅ' কনফাৰেন্সিং যোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উল্লেখযোগ্য যে দিল্লীত পজিটিভিটিৰ হাৰ হৈছে 4.67 দেশত এদিনতে মৃত্যু হৈছে 1400 লোকৰ দিল্লীৰ লগতে উত্তৰ প্ৰদেশ হাৰিয়ানা মহাৰাষ্ট্ৰ কৰ্ণাটক কেৰালা আদি ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰধানমন্ত্ৰীক দেশত কোভিডৰ চতুৰ্থ ঢৌ সন্দৰ্ভত তথ্য দাখিল কৰিব ইফালে দেশত কোভিড টিকাকৰণ অভিযান চলি আছে আৰু এতিয়ালৈকে 188 কোটি লোকক দিয়া হৈছে ভেকচিন